দিনবৰ যিটো ভোট গ্ৰহণ হ'ব থাৰ্ড ফেজ অসমত 4টা সমষ্টিত এইটো যাতে বিনা ভায়োলেন্স শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে সকলো শ্ৰেণী ভালকৈ মানে শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে আৰু আজি মই যিখিনি ফিডবেক পালোঁ মুছলপুৰ পৰা বা চাপাগুৰিৰ পৰা বা ইফালে ভোট কেন্দ্ৰত খুব শান্তিপূৰ্ণভাৱে হৈ আছে কামনা কৰোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ভালকৈ ভোটদান কৰিব পাৰে আমি BPF দলে 2 লাখৰ ওপৰত ডিফাৰেন্সত আমি জিকিম আমি যিখিনি ফিডবেক পাই আছে যেনিবা পৰ্বজৰাৰ পৰা আৰম্ভ কৰি গোসাইগাঁও কোকৰাঝাৰ মুঠতে সকলো সমষ্টিত BTC সমষ্টিত খুব ভালকৈ BPF পালে ভোটটো পৰি আছে বুলি মই শুনিছোঁ এইটো নকল না কি সেইকাৰণে প্ৰশাসনে একো কৰা নাই নকল হ'ব পাৰে এইবিলাক পইচা নহ'লে প্ৰশাসনে ধৰিলে হয় এইবিলাক নকল হ'ব পইচাটো নাই নাই আমি নিশ্চিত আমি জিকিম আপোনালোকৰ ময়ো শুনিছোঁ যেন হওক এইটো কি কাৰণত হৈছে মই ক'ব নোৱাৰোঁ প্ৰশাসনে জানে এইটো হৈ আছে মই একো ক'ব নোৱাৰোঁ ক'বলৈ গ'লে প্ৰশাসনে আপোনালোকক ঘেৰি ধৰিছে নেকি চাউল হয়তো কিবা দেখিছে প্ৰশাসনে আমাৰ ওপৰত সেইকাৰণে এনেকুৱা কৰিছে যেন হওক বহুত চেকিং প্ৰশাসনৰ কাম কৰি আছে মই একো নক'ম এইবিলাক আজি মই এতিয়া মুছলপুৰত যাম শালবাৰীত যাব বিজনীত যাব ইয়াৰ পিছত ইফালে কোকৰাঝাৰত আহিম মই সেইখিনি কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কেম্পেইনিং কৰিছে কোকৰাঝাৰত নাই এইটো ইলেকশ্যন হয় মুখ্যমন্ত্ৰীও কৰিব প্ৰধানমন্ত্ৰীও কৰিব হোম মিনিষ্টাৰো কৰিব MP কৰিব MLAও কৰিব চবেই কৰিব এইটো নিজৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে সকলোৱে চেষ্টা কৰে এইটোতো নিয়মেই নিৰ্বাচন নহয় এইটো নাই এইটো এনেকুৱা আলোচনা নাই আমি না NDA না ইণ্ডিয়াই নাই কাৰো লগত নাই আলোচনাও হোৱা নাই মুঠতে আমি অকলে ইলেকশ্যন খেলিছে অকলে থাকিব আপুনি ডৰ টু ডৰ কেম্পেইনিং কৰিছে ডাঙৰ যে কেম্পেইনিং কৰা নাই মই 4 দিন মই একো কেম্পেইন কৰা নাই যেনিবা আমাৰ কেম্পেইনটো 5 তাৰিখত শেষ হৈছে 5 তাৰিখত আবেলি 4টা বজালৈকে আছে ইয়াৰ আগদিনা 5 তাৰিখতো মই ওলোৱা নাই 4 তাৰিখতো ওলোৱা নাই 3 তাৰিখতো ওলোৱা নাই 1 তাৰিখতো ওলোৱা নাই মই 6 তাৰিখলৈকে কেম্পেইন কৰিছে এই 4 দিনটো মই কোনো জাগাত কেম্পেইন কৰা নাই এনে ঘূৰিছে AIUDFে আমাৰ কোকৰাঝাৰ লোকসভাত বিনা কণ্ডিশ্যনত ইহঁতে ছাপোৰ্ট দিছে হয় কিন্তু প্ৰেছ কনফাৰেন্স এনেকুৱা কৰা নাই মুখেদি এনেকুৱা ছাপোৰ্ট কৰিছে আমি 4টা লোকসভাত কেণ্ডিডেট দিছিলোঁ প্ৰথমত শোণিতপুৰ ফাৰ্ষ্ট ফেজত ছেকেণ্ডত আছিল আমাৰ দৰং ওদালগুৰি এইটো হৈ গ'ল আৰু থাৰ্ড ফেজত আমাৰ আছিল বৰপেটা আৰু কোকৰাঝাৰ মুঠতে আমি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভাটো নিশ্চিত জিকিব বুলি আমি ক'ব পাৰোঁ দৰং ওদালগুৰি ৰঙিয়া কমতো যিটো আশা কৰিছিলোঁ ইয়াতকৈ ডাবল গুণ আমি ভোট পাইছে এইটো মই নাজানো কোনে চৰকাৰ কৰে মই নাজানো এইটো BJPয়ে কিমান পায় কংগ্ৰেছে কিমান পায় সেইটো নিজৰ দলৰ নেতাসকলেহে ক'ব পাৰিব মই একো ক'ব নোৱাৰিম মুঠতে মই BPF হিচাপে BPF দলে 2টা সমষ্টিত জিকিব পাৰোঁ